এভৰিৱান আজি আমি পিকনিক খাব আহিছো এয়া মা লাগিছে পিকনিক খাব আহি হাই অবভিয়াসলি পিকনিক খাব আহিলেতো ভালেই লাগিব সবৰে ভাল লাগে পিকনিক খাব আহিলে মিঠু বহুত ভাল লাগিছে ঠাণ্ডা আমি এতিয়া খৰি বিচাৰি আছো খৰি অলৰেডি আনা গৈছে তেও আমি দূৰত দেখিছো যে কেডালমান খৰি পৰি আছে আমি সেই কেডালো বুটলি আনিব গৈছো হয় নে নহয় মিঠু এজনী মিঠু মোৰ ভন্টি মোৰ ভাল নামটো কৈ দিয়া ও ভাল নামটো ভাৰ্গৱী দেই ভাৰ্গৱী মহন্ত এহেতে খৰি উঠাই আছে এয়া আমাৰ গানৰ কাৰণে স্পিকাৰ যোগাৰ কৰি থকা গৈছে বাই ৰন দাদা এণ্ড মন দাদা বেচেৰা দুটাই দাঙিব পৰা নাই ভালকে নেপেলাবি আকৌ তহঁতে এয়া আমি ব্ৰেড বাটাৰ খোৱা ষ্টাৰ্ট কৰিছো ব্ৰেকফাষ্ট ষ্টাৰ্ট হৈছে এয়া জেনেৰেটৰটো ঠিক কৰিবলৈ চবেই একজুট হৈ লাগি আছিল কিন্তু ঠিক হোৱা নাছিলে সেইটো এয়া আমি চবেই বল খেলি আছো মানে বলটো মাৰা মাৰি খেলি আছো মাৰিব লাগে ধৰিব লাগে সেয়াই চলি আছে আমাৰ মানে কি হ'ল জেনেৰেটৰটো ঠিক নহ'লে আৰু গান চান চলা নাই এতিয়া আমি অলপ দেৰি খেলিলো আৰু এতিয়া বৰ হৈ বহি আছো আৰু আশা কৰিছো যাতে জেনেৰেটৰটো ঠিক হওক আৰু গান চান বাজক বেলেগ পাৰ্টিবোৰৰ বাৰু গান চলি আছে সেইটোতে আমি এনজয় কৰি আছো আৰু যিমানখিনি পাৰি ফাইনেলি আমাৰ এতিয়া এইটো চলি গ'ল আৰু এটা গান লাগিব আমি সব কাম উল্টা কৰি আছিলো এইটো কাৰণে আমি মানে ভুলকে এইটো ট্ৰিক কৰি আছিলো এতিয়া দেউতাই আহি এইটো ঠিক কৰি দিলে এতিয়া আমাৰ গান চান বাজিব আৰু ফাইনেলি আমাৰ ডেকটো ভাল হ'ল আমি অলপ এতিয়া পানীৰ ওচৰলৈ গৈ আছো মিঠুৱে মানে ডান্স কৰি কৰি থাকিবই পৰা নাই তাই ডান্স কৰি বহুত ভাল পায় এইবোৰ চাওক চব গানবিলাক মিক্সচাৰ হৈ গৈছে কাৰণ কি চব পিনে বেলেগ বেলেগ গান বাজি আছে দেখিছে ইয়াত এটা বেলেগ ইফালে বাজি আছে ইফালে আমি খাই আছো এইফালে বেলেগ মানুহেও খাই আছে আমি এতিয়া কি খেলি আছো কি হয় উনো মই আজিলৈকে খেলা নাই বাট লেটছ ট্ৰাই মই খেলা বাদ দিলো কাৰণ কি মই গেমটো বুজি পোৱা নাই সহেলে কান্দিলো আৰু বোলে মিঠু জিকি গ'ল মই সেইটো এতিয়া গম পাইছো মই একো বুজি নাপালো সেইকাৰণে মই এৰি দিলো গেমটো আমাৰ পাপৰ আহি গৈছে আমি ভাত খাব লৈছো লাগিছে মজা খানা কেনেকুৱা লাগিছে সো এইটো এনেকুৱা এটা কাবাডী গেম হৈ আছে য'ত এটা টিমত দুজনীকে আছে আৰু ইটো টিমলৈ দুজনীকেই মানুহ গুচি যায় মই এনেকুৱা দেখা নাই বাৰু আজিলৈকে বাট এইটো হৈ আছে
আৰু ক'বা পালেগে দুজনী সেইফালে ক'ত গ'লগে মই নাজানো আৰু দুজনী ইয়াত ধৰি আছে ইয়াত আমি এনেকেই ধুনীয়াকৈ পিকনিক খালোঁ বহুত ফূৰ্তি কৰিলোঁ আৰু থেংক ইউ আপোনালোকলৈ মোৰ ব্লগটো শেষলৈকে চোৱাৰ বাবে বাই বাই